নাজিৰাত পুনৰ বৃদ্ধি পাব হাতৰ শক্তি পুনৰ সবল হোৱাৰ দিশে কংগ্ৰেছৰ ভেটি সমষ্টিবাসীৰ দৃষ্টিত নাজিৰাৰ উন্নয়ন সাধন কৰিছে দেৱব্ৰত শইকীয়াই আঙুলিৰ মূৰত গণিব পৰাকৈহে দিন বাকী অসম বিধানসভা নিৰ্বাচনলৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক বিৰোধী প্ৰতিটো দল তাৰ মাজতে বিশেষভাৱে চৰ্চাত নাজিৰা সমষ্টি কিন্তু কংগ্ৰেছৰ এটা অতি পুৰণি দুৰ্গ হৈছে নাজিৰা সমষ্টি হিতেশ্বৰ শইকীয়াই গঢ়ি থৈ যোৱা দলটোৰ ভেটি বৰকৈ লৰাব পৰা নাই বিজেপি দলে পিতৃৰ দৰে নিপুণতাৰে নাজিৰা সমষ্টিৰ উন্নয়ন সাধন কৰিছে দেৱব্ৰত শইকীয়াই ইতিমধ্যে সমষ্টিটোত তিনিবাৰ বিধায়ক হিচাপে ৰাইজে তেওঁক নিৰ্বাচিত কৰিছে তেওঁৰ কাৰ্যকালৰ অধিকাংশ সময় বিৰোধী বিধায়ক হিচাপে দায়িত্ব পালন কৰি অহা দেখিবলৈ পোৱা গৈছে বিৰোধী বিধায়ক হৈও তেওঁ জনতাৰ সেৱা কৰি যাবলৈ চেষ্টা অব্যাহত ৰাখিছে হততে আধুনিক নাজিৰাৰ খনিকৰ বুলি বহুলোকে অভিহিত কৰে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক নাজিৰাৰ সহস্ৰাধিক যুৱক যুৱতীক সংস্থাপিত কৰি আত্মনিৰ্ভৰ নাজিৰা গঢ়ি তুলিছিল তেওঁ আজিও সেই পৰিয়ালসমূহে এই কথা স্বীকাৰ কৰা পৰিলক্ষিত হয় পিতৃৰ আদৰ্শ খাৰগত কৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ মাধ্যমেৰে ৰাইজৰ সেৱাত বিগত 15 বছৰে ব্ৰতী হৈছে দেৱব্ৰত শইকীয়া একেদৰে সমষ্টিবাসীৰ আশীষ লৈ পুনৰ চতুৰ্থবাৰৰ বাবে নাজিৰাবাসীৰ হৈ কাম কৰাৰ মানসেৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে দেৱব্ৰত শইকীয়া এতিয়া মাথো অপেক্ষা 9 এপ্ৰিললৈ নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24